নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি সেবাৰ। প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR চিটৰ ব্যৱস্থা। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞানত থাকিব OMR চিট। OMR চিটত সন্নিৱিষ্ট থাকিব 1 নম্বৰৰ 45টা প্ৰশ্ন। পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ, অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত। বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ। OMR চিটত ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিৰ্দিষ্ট নিয়ম। পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক'লা নীলা ৰঙৰ চিয়াহী। 16 ফেব্ৰুৱাৰীৰ পৰা HSLC পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা 4 মাৰ্চত অন্ত পৰিব। ব্যৱহাৰিক পৰীক্ষাসমূহ 2 আৰু 3 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছৰ খবৰটো হৈছে অংগনবাড়ী কৰ্মীসকলৰ দৰমহাৰ কথা। বিত্তমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে যে 10 বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱা অংগনবাড়ী শ্ৰমিক আৰু সহায়কাৰীৰ মজুৰি 1000 টকা বৃদ্ধি কৰা হৈছে। 10 বছৰতকৈও কম সেৱা থকা শ্ৰমিকসকলৰ মজুৰি 500 টকা বৃদ্ধি পাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। এই সিদ্ধান্তই মুঠ 60,232 জন লোকক উপকৃত কৰিব। বৰ্তমান অংগনবাড়ী শ্ৰমিকসকলে 12,000 টকা লাভ কৰাৰ বিপৰীতে সহায়কাৰীসকলক প্ৰতিমাহে 8,000 টকাকৈ দৰমহা দিয়া হয়। 2023 চনৰ ডিচেম্বৰৰ পৰা সংশোধিত মজুৰি কাৰ্যকৰী হৈছে। উভয় শ্ৰেণীৰ মুঠ 46,737 জন ব্যক্তিয়ে অতিৰিক্ত 1,000 টকাৰ সুবিধা লাভ কৰাৰ বিপৰীতে 15,495 জন কৰ্মচাৰীয়ে 500 টকাৰ মজুৰি বৃদ্ধি লাভ কৰিব। পৰৱৰ্তী খবৰটো হৈছে BMW বাহনৰ পৰা লাখ লাখ টকা জব্দ। মুখ্যমন্ত্ৰী হেমন্তৰ ঘৰৰ পৰা জব্দ আৰু কি? এতিয়াও সন্ধান নাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ। হেমন্তৰ ঘৰৰ চৌহদত 146 ধাৰা জাৰি কৰা হৈছে। এতিয়াও সন্ধান নাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ। সোমবাৰে হেমন্ত সোৰেনৰ দিল্লীৰ বাংলোৰ পৰা জব্দ একাধিক সামগ্ৰী। তালাচী চলাই 2খন BMW গাড়ী, কিছু আপত্তিজনক নথিপত্ৰ আৰু নগদ 36 লাখ টকা জব্দ কৰে ইডিয়ে।